মই ভালকে জানো এই বড় ভালকে জানো হৈ আছে কেনা খালি মুনিও লৈ আছে নে এটো হা রুচি ময়াপরিষদৰ সভাপতি সম্পাদক প্ৰমুখে কৰ্মকৰ্তা সকল আৰু ৰাজহুৱা কাম সাহিত্য সভাৰ সভাপতি সম্পাদকে প্ৰবন্ধ কৰি কি কৰি আছ আজি এই অসমীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰা তালৈকে লৈ ল'ব লাগে তাৰপৰা শ্বৰ্টটা আৰু মই মোবাইল লৈ যাম কিয় বন্ধ গ'ল যে সকলোকে ক'ত চুই দিলোঁ বন্ধ গ'ল নে বেটেৰী লওঁ নেকি আৰম্ভণিৰে পৰা আজি এয়া বহাগী উৎসৱ আজি ভিডিঅ' এই আৰম্ভণিৰে পৰা আমাৰ এই বহাগী উৎসৱৰ লগত সংগতি ৰাখি আমি এই শোভাযাত্ৰাৰ আয়োজন কৰি আহিছোঁ আৰু এইবাৰো আমি এই আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰাৰ মানস কৰি আমাৰ উদ্যোক্তাসকলে এই শোভাযাত্ৰা শুভাৰম্ভ কৰিবৰ বাবে মোকেই দায়িত্ব দিছে সেয়ে বিহুৰ বিষয়ে মই ক'বলৈ নাযাওঁ তথাপিও আপোনালোক মোৰ শুভেচ্ছা থাকিলে বহাগী উৎসৱ ঠিক আছে আমাৰ এই ঠিকে আছে দিয়ক অকণমান চাই যাব বিহু আকৰ্ষণীয় হয় আমি সকলোৱে নিয়ম শৃংখলামতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ এই কাৰ্যসূচী যাতে সফল ৰূপায়ণ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোটিলৈকে অনুৰোধ জনাইছোঁ মই বৰ বিশেষ নকওঁ সকলো উদ্গীৰ্ণ হৈ আছে এই শোভাযাত্ৰাত যাবৰ বাবে সেয়ে মই পুনৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে এয়া শুভাৰম্ভ কৰিছোঁ সকলোলৈকে পুনৰ কাণত ল'বি এইটো কাণত ল'বি জ্ঞাপন কৰি মই এই শোভাযাত্ৰা মুকলি কৰিছোঁ বুলি ইমান ইয়াৰ দ্বাৰাই হেণ্ড কাপ বাল্য বিবাহ উপায় নাই আৰু জিন্দাবাদ জিন্দাবাদ তুমি কোৱা
এই জম্মু পাৰ্টিটো জইন কৰালা নে? অঁ তাৰমানে এতিয়া সিহঁতি লাষ্টত আহিছিলে। অঁ পূৰ্বাপুৰ জম্মু পাৰ্টি এটা সোমালে আৰু এটা জম্মু পাৰ্টি আহিছিল যে এটা সোমাইছে ন এটা আৰু এটা নামটো লিখিবলৈ আছে লিখি দি দিলে হ'ব আহিব সময়ত নামটো লৈ দিলে হ'ল।